আমি ব্যস্ত আছো ইয়াৰ চাট বনোৱাত বুজিছে। ওকে এডাল দুডলীয়া চাট আৰু এডাল তিনডলীয়া চাট। এয়া কেৰেলা কাটিলোঁ, কেৰেলা। এয়া হালধি, বেঙেনা কাটিলোঁ, তিয়ঁহ কাটিলি, এয়া লাও কাটিলোঁ, এয়া থেকেৰা। এতিয়া এই গোটেই কেইবিধ বস্তু এনেকৈ ইয়াত খালি যাম। ইয়াত চাই ৰখ, এনেকৈ লাওটো খালিলোঁ, এনেকৈ ইয়াৰ ভিতৰলৈ এনেকৈ ইয়াত সোমোৱাই দিলোঁ। লাও খা বুলি কওঁ এইটো আমি যেতিয়া মাৰিমগৈ নহয়। তাৰপিছত এতিয়া ইয়াত বেঙেনা দিলোঁ, এনেকৈ দিলোঁ, এনেকৈ চিলাব লাগিব। এইটো লাও চিলালোঁ, হৈ গ'ল। এইটোত চিলালোঁ লাও। তাৰপিছত এতিয়া প্ৰত্যেকতে বেঙেনা দিব লাগিব। লাও খা, বেঙেনা খা, তাৰপাছত এয়া কেৰেলাটো চাইজটো অলপ সৰু হ'ল, হ'ব দিয়া চলাই দিব লাগিব আৰু বিহু বুলি। কেৰেলা দিলোঁ, এনেকৈ আৰু এনেকৈ চিলাই ইয়াত ফুল কৰি দিব লাগিব। এইটো ফুল কৰি দিব লাগিব। পাচলি যিহে দাম, অলপ বেছি দীঘলেই হ'ল নেকি জোখতকৈ সেই চাটকেইডাল। কমপ্লিটলি হৈ গৈছে আমাৰ চাট চিলাই হৈ গ'ল। এতিয়া আমি গৰু বিহু হেৰি কৰিবলৈ দেখাম। এয়া দেখালে কিমান ধুনীয়াকৈ এয়া চাটবোৰ কিনি চিলাইছোঁ। এফালৰ পৰা মাৰি কাটি হৈ গ'ল। তাৰ পাছত এইখিনি বাঢ়িলগৈ, এইবোৰ বাঢ়িলে দিছোঁ, কেৰেলা দিছোঁ, কেৰেলা বেঙেনা। এয়া গৰুবোৰক মাহ আৰু হালধিৰে মায়ে ধুৱালে, ইহঁতক নোৱাই দিলে। এয়া চাওক, ইহঁতক কপালত ফুট চাওঁ তই গৰু হৈ এইফালে চাওঁ তোক দিলে নাই? দিলে ন? অঁ ভাল হৈছে। তোক পিঠিটো দি দিছে।